গুড মৰ্ণিং। কি খবৰ সকলোৱে? আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে বনাই আছোঁ দালি আৰু পটল বেঙেনা ভাজি ল'লোঁ। এইফালে লেচেৰা আলু কাটি লৈছোঁ ভজাৰ কাৰণে। এইফালে ভাত পাতি দিলোঁ আৰু জানো ডিউটি যাব, বাবু স্কুল যাব, সেইকাৰণে এনেকৈ বনাইছোঁ। গাইছ জাপি লৈ ওলাইছোঁ বাবুক স্কুলত খোৱাৰ কাৰণে। জান আৰু বাবু গৈ আছে। ওলাই লৈছোঁ, বতৰ বহুত বেয়া আজি। আৰু এতিয়া বাবুক থৈ আহি ৰাতিপুৱাৰ চাহকাপ এতিয়াহে আৰম্ভ কৰিছোঁ খাবৰ কাৰণে। এইফালে দুপৰীয়া সাজত মাছ আৰু গুটি কচু এনেকৈ বিলাহী দি বনালোঁ। আৰু এইফালে কি দেখা পাইছেনে? এয়া হৈছে বৰ ভেকুৰী, এনেকৈ আলু দি ভাজি ল'লোঁ। আৰু আবেলি সময়ত আম খাবলৈ মন গ'ল, তাৰ কাৰণে পকা আম লৈ লৈছোঁ। কিনা কিন্তু দেই, কিনা হ'লেও বৰ মিঠা আমটো, ভাল লাগিল খাই। আম খাই লৈ এইফালে বনালোঁ মই বৰপিঠা। আৰু মিক্সিতে এনেকৈ গুড়া খুন্দি ল'লোঁ, খুন্দি লৈ বনালোঁ। বাবুৱে বনাবলৈ কৈ আছিলে, তাৰ বোলে খাবলৈ বৰ মন গৈছে। এতিয়া আকৌ ৰাতিহে লগ পালোঁ। মই কি বনাইছোঁ দেখিছেনে? ৰাতিৰ সাজত মই বনাইছোঁ গাহৰি মাংস। আৰু কালাৰটো কি ধুনীয়া হৈছে দেখিছেনে? খাবলৈ যে আৰু ধুনীয়া হৈছিলে। হৈছে পিছৰ দিনা ৰাতিপুৱাৰ ভিডিঅ'। আৰু এনেকৈ ওলাই কৰি ল'লোঁ, পিন্ধি উৰি অকণমান ফুৰি আহোঁ বুলি। আৰু যে জানো আছে, জানো যাব লগতে। ফুৰিবহে আহিছোঁ, হাতত এইফালে আকৌ পইচা নাই। এইফালে জান আৰু মই সোমাই ল'লোঁ ATM-ত, পইচা উলিয়াই লওঁ। ফুৰি চাকি আহিলোঁ। আৰু গধূলি টাইমত ভাবিছোঁ চাদৰ মেখেলা এযোৰ কাম কৰোঁ। তাকে এনেকৈ পাহাৰ ডিজাইনটো দিম বুলি ভাবিছোঁ। কেনেকুৱা লাগিব জনাবচোন। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব নাপাহৰিব। বাই।